হেল্ল' এভৰিৱান, আজি একো প্লেন নকৰাকৈ গুচি আহিলোঁ নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি। আহিলোঁ হয়, কিন্তু বতৰটোহে দেখোন বেয়া। তথাপিও আগবাঢ়ি গৈ থাকিলোঁ, কিন্তু কপালে বেয়া আছিলে, পালে নহয় বৰষুণে। অলপ সময় ৰখি মুকলি হোৱা দেখি আকৌ আগবাঢ়িলোঁ। এয়া নামেৰি যোৱা ৰাস্তাতে বহুত বান্দৰ ৰখি থাকে। অহা যোৱা কৰি থকা মানুহে প্ৰায় বান্দৰবোৰক কিবা নহয় কিবা খাবলৈ দিয়ে, কিন্তু মোৰহে একো নিয়া নহ'ল, যিহেতু প্লেন কৰি অহা নাছিলোঁ। এয়া নামেৰি আহি পালোঁ, কিন্তু আজি নোসোমাওঁ, বেলেগ এদিন আহিলে নিশ্চয় আপোনালোকক দেখাম। এয়া অলপমান ফটো ৰিলছ বনাই উভতি আহিলোঁ আৰু কিবা এটা খাই যাওঁ বুলি তেজপুৰৰ লেক হাউচ কেফেখনত সোমালোঁ। কেফেখনৰ পৰা ছানছেটটো দেখি বহুতেই ধুনীয়া লাগিল। এয়া সৰু সুৰাকৈ কিবা এটা খালোঁ আৰু এয়া কেফেখনৰ চাৰিওফালৰ পৰিৱেশ। আৰু ঘৰলৈ উভতা পথত দেখিলোঁ এয়া ৰথযাত্ৰা। তেজপুৰত এইদৰে ৰথযাত্ৰা পালন কৰা হয় আৰু সন্ধিয়া সময়ত হৰিসভাৰ প্ৰাংগণত কল চেনি আদি প্ৰসাদ দি পূজা অৰ্চনা কৰা হয় আৰু ইয়াতে সৰুকৈ মেলা অকণমানো বহে। বাকী আজিৰ মিনি ব্লগত ইমানেই আছিল। আজিলৈ আহিলোঁ, বাই।